हेलो एवरीवन আৰু এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কাতি বিহুৰ উপলক্ষে আমাৰ বন্ধ আছে, সেই কাৰণে ভাবিছো যে সময় পাওঁতে এটা ভিডিঅ বনাই থৈ দিও। আৰু সদায়তো ভিডিঅ বনোৱা নহয়, তথাপিও যেতিয়া সময় পাইছো তেতিয়া ভিডিঅ বনাবলৈ চেষ্টা কৰিছো। আৰু আগতেও মই কৈছো যে সদায় মই ভিডিঅ দিব নোৱাৰিম, তথাপিও চেষ্টা কৰিম যে প্ৰত্যেক দিনাই যিমান পাৰো ভিডিঅ বিলাক দিবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে মই মানে Amazonৰ পৰা কেইটামান অৰ্ডাৰ দিছিলো, আজি আহি পাইছেহি, কেইটামান কালি আহি পালেহি। আৰু এইকেইখন কাৰ্ড মানে মই ৰুমত ৱালত লগাবৰ কাৰণে অৰ্ডাৰ দিছিলো। তাৰ পিছত এইটো চিয়াচিড এটা অৰ্ডাৰ দিছিলো আৰু এইকেইটা হৈছে স্প্ৰে বটল, কেতিয়াবা দৰকাৰ হয় যে সেই কাৰণে দি থৈ দিছো। আৰু এইখন দেখিছে যে সেইখন মোৰ খুব ভাল লাগিলে, সেই কাৰণে ৰুমত বুলো সজাই থৈ দিম, সেই কাৰণে মই অৰ্ডাৰ দিলো। ভাল লাগিছে মোৰ। আৰু ফাইনালি যেটো বস্তুৰ কাৰণে মই ৰৈ আছিলো সেই বস্তুটো আজি আহি পালেহি। কেনেকুৱা হ'ব মই ৰৈ নাথাকিলো আৰু লগালগ খুলি চাইছো আৰু ভাইটিটোক ভিডিঅ কৰিব দিছো। এয়া মানে আগতে কি হৈছিল, মই যেতিয়া ভিডিঅ কৰিছিলো তেতিয়া এখন ষ্টেণ্ড নাছিল যে, সেই কাৰণে মানে কি হয় এখন হাতেৰে কেমেৰা ধৰি আনখন হাতেৰে মানে সেই ভিডিঅ বিলাক বনাই থকা হয় যে ইমান ভাল নহয় মানে। আৰু এয়া বেলেগ একো নহয়, এই কাৰ্ড এখনকে মানে দি থোৱা আছিলে ৰুমত সজাবৰ কাৰণে। একদম মই তাক কৈছো মানে যে মোৰ বজাৰৰ নিচিনা হৈ গল বুলি কৈছো। আৰু এইখন তাৰ কাৰণে দিছিলো, মই এইখন তাক দিছো। হি গম নাপায় বাৰু তাৰ কাৰণে অৰ্ডাৰ দিছিলো বুলি, তাক মাতি পেলাই এখন দিলো আৰু হি ভাল পাব চাগে সেইখন। তাৰ পিছত আহিছো এতিয়া কাতি বিহুৰ কাৰণে প্ৰসাদ তিয়াই থৈছিলো দুপৰীয়া, সেই প্ৰসাদখিনিকে ধুই লওঁ বুলি আহিছো। আৰু মগুৰ যি বাকলিবিলাক যে ওলাই, সেই বাকলিবিলাক মই এনে পেলাই নিদিওঁ, গছৰ গুৰিত দি দিওঁ, সাৰ হয়। এয়া প্ৰসাদখিনি ঠিক কৰি লওঁ বুলি নাৰিকলটো নিজে কাটিছো আৰু এতিয়া এইবিলাকে ঠিক কৰি লওঁ অলপ। আৰু প্ৰসাদখিনি ৰেডি কৰি থলে মোৰ সন্ধিয়াৰ কাৰণে আজৰি হৈ থাকিম। প্ৰসাদখিনি কাটি ললো, তাৰ পিছত ৰাতিপুৱাই মানে মই ঘৰটোহে ঝাৰু মাৰি থৈছিলো, ঘৰটো মোচা হোৱা নাছিলে, সেই কাৰণে ভাবিছো যে ঘৰটো মুচি লওঁ সন্ধিয়া হোৱাৰ আগে আগে। আৰু খৰধৰকে কামখিনি সেইকাৰণে কৰি আছো। প্ৰসাদখিনি ঠিক কৰি তাৰ পিছত ৰুমকেইটা মচিলো। ৰুমকেইটা মচি আজৰি হওঁ মানে সন্ধ্যা হ'লেই। এয়া মেখেলা চাদৰ এযোৰ পিন্ধি লৈছো, যিহেতু বিহু সেই কাৰণে মেখেলা চাদৰযোৰকে পিন্ধিলো। আৰু এতিয়া ধূপ চাকি জ্বলাম বুলি ভাবিছো, প্ৰসাদ দিম। এইখিনিতে আপোনালোকক কওঁ যে মই যিহেতু মানে কি হয় কেমেৰাৰ সন্মুখত বহুত বেছি কথা কোৱা নাযায় আৰু ভইচটো ইমান ক্লিয়াৰ নহয়, যিহেতু মই স্পিকাৰটো ইউজ নকৰোঁ। সেইকাৰণে কেতিয়াবা মানে প্ৰায়ে মই ভইচ অভাৰ দিওঁ। আৰু ভইচ অভাৰ দিওঁতে মই যেতিয়া নিজৰ ভিডিঅ'বিলাক চাওঁ তেতিয়া এটা কথা মন কৰিছো যে মই তাত আৰু তাৰ পাছত এই শব্দ দুটা মানে খুব বেছিকৈ ব্যৱহাৰ কৰিছো। সেইকাৰণে ভাবিছো যিমান পাৰো মই এই শব্দ দুটা কমাবলৈ চেষ্টা কৰিম, কাৰণ একেৰাহে সেই শব্দ দুটা শুনি থাকিলেও ইমান ভাল নালাগে এটা ভিডিঅ'তে যদি মই একেৰাহে কৈ থাকোঁ। গতিকে যিমান পাৰো নিজক চেষ্টা কৰিছো যাতে ভিডিঅ'বিলাক অলপ ভাল হয়। সেইকাৰণে আপোনালোকেও জনাব যে ভিডিঅ'বোৰ কেনেকুৱা হৈছে, আৰু আপোনালোকে জনালেহে মই গম পাম যে ক'ত মোৰ ভুল হৈ আছে, ক'ত মই কেনেধৰণে কি কৰিব লাগে, এনেকুৱা ধৰণৰ কথাবিলাক মই নিজে গম পাম। আৰু এই ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কয় যে এনেকুৱা ধৰণে এনেকৈ কৰিব পাৰা, সেই ক্ষেত্ৰত মোৰ যথেষ্ট সহায় হ'ব। তুলসী পুলি এটা ঘৰৰ পৰা আহোঁতে লৈ আহিছিলোঁ। ইয়াত মাটিত আহল বহলকৈ ৰুবলৈতো ঠাই নায়েই, সেইকাৰণে টাবতে অকণমান মাটি দি পেলাই তুলসী পুলিটো ৰুই থৈছিলোঁ। সৰুতে কাতি বিহু বুলি ক'লে সাংঘাতিক আমাৰ ফূৰ্তি। লাহে লাহে কিন্তু যেতিয়া হোষ্টেলত থাকিবলৈ ল'লোঁ তেতিয়া কাতি বিহুৰ বন্ধত ঘৰ যোৱা নহয়, কিন্তু সৰুতে যেতিয়া কাতি বিহু হয় সেই দিনটোত মানে ৰাতিপুৱাৰ পৰা এই তুলসীৰ ভেটিটো কেনেকৈ বনাম, কি কৰিম, এনেকুৱা ধৰণৰ কামবিলাক আমি সেইবিলাকতে মানে ব্যস্ত থাকোঁ। আৰু আবেলি হোৱাৰ লগে লগে গোটেই চুবুৰীৰ মানে ল'ৰা ছোৱালীবিলাক মিলি পেলাই কাতি বিহু এনেকৈ পালন কৰোঁ। সেই দিনবিলাক আচলতে আজিকালি কিন্তু খুব কমি গৈ আছে।
মানুহবিলাক যিহেতু চহৰমুখী হৈছে আৰু নিজৰ মাজতে থাকি ভাল পোৱা হৈছে, গতিকে সেই সৰু কালৰ সময়খিনি খুব মনত পৰে। এতিয়া ধূপ চাকি জ্বলাই হ'ল, তাৰপিছত ভাবিছোঁ যে প্ৰসাদখিনি সকলোকে ভগাই দিওঁ। এয়া প্ৰসাদ ঠিক কৰি আছোঁ মই। এতিয়া মই এটা কথা ক'ম যে যেতিয়াৰ পৰা মই ইউটিউবত ভিডিঅ' দিবলৈ লৈছোঁ, এটা কথা মন কৰিছোঁ, কথা কৈ থকা আৰু ভিডিঅ' লগতে বনাই থকাটো ইমান সহজ নহয়। যিসকলে খুব ধুনীয়াকৈ বনায় সেইসকলক কিন্তু মানিব লাগিব যে ইমান ধুনীয়াকৈ কেনেকৈ মেনেজ কৰিব পাৰে, যে ইমান ধুনীয়াকৈ কথা কৈ থাকে, তাৰপিছত আকৌ ভিডিঅ'বিলাকো বনাই থাকে। কিন্তু মই চেষ্টাহে কৰি আছোঁ বাৰু। ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক আৰু সকলোলৈকে কাতি বিহুৰ ওলগ জনালোঁ। ধন্যবাদ।